নমস্কাৰ বন্ধুসকল, সুশান্ত সিং ৰাজপুতৰ যিখন দিল বেচেৰা চিনেমা আছে, সেই চিনেমাখন আপোনালোকে চিনেমা হলত গৈ এতিয়া চাব নোৱাৰিব, কাৰণ এতিয়া লকডাউন চলি আছে কৰোণা ভাইৰাছৰ কাৰণে। গতিকে বন্ধুসকল, আমি আপোনালোকৰ কাৰণে আজি একেবাৰে ফ্ৰীকৈ দিল বেচেৰা চিনেমাখন কেনেকৈ চাব পাৰিব তাৰ বাবে ভিডিঅ'টো আগবঢ়াইছোঁ। প্লে ষ্ট'ৰ আছে, প্লে ষ্ট'ৰটো অ'পেন কৰি ল'ব। তাত আপোনালোকে যিটো হটষ্টাৰ এপ্লিকেশ্যন থাকে, হটষ্টাৰ এপ্লিকেশ্যন যিটো প্ৰথম আহে, প্ৰথমটো আপোনালোকে ইনষ্টল কৰি অ'পেন কৰি ল'ব লাগিব। অ'পেন কৰি লোৱাৰ পিছত এলাউ কৰি দিছে, এলাউ। তাৰপিছত বন্ধুসকল, ইয়াত আপোনালোকে লিখিব লাগিব, লিখিব নালাগে, প্ৰথমতে আহি গৈছে, হ'লেও মই লিখি দিছোঁ। ইয়াত আপোনালোকে লিখিব লাগিব ডিল, BECHER, চৰি টাইপিং মিষ্টেক হ'লেও দিল বেচেৰা আহি গৈছে। ইয়াত প্ৰথম যিটো দিল বেচেৰা আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাব আপোনালোকে 1 ঘণ্টা 41 মিনিটৰ ভিডিঅ' চিনেমাখন পাই গৈছে। ইয়াত আপোনালোকে ক্লিক কৰি দিল বেচেৰা চিনেমাখন চাই ল'ব পাৰিব। বন্ধুসকল, আপোনালোকে যদি ডাউনলোড কৰিব বিচাৰে, ইয়াত ডাউনলোড বটনটো আছে, ডাউনলোড বটনটো ক্লিক কৰিব পাৰে। ডাউনলোড বটনটো কৰি দিলে আপোনালোকে ইণ্টাৰনেট যদি আপোনালোকে শ্ল' থাকে তেনেহ'লে চাই ল'ব পাৰিব। ইয়াত আছে হাই, মিডিয়াম, ল'। বন্ধুসকল, আজিৰ বাবে ইমানেই, ধন্যবাদ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আগলৈ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ।